মোৰ স্বভাৱ এটা আছে দেই মোক মানুহে খুব অহংকাৰী বুলি কয় মুদত থাকোঁ হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে নামটো হৈছে দেৱাশিষ ব্লগ 20K আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে এবাৰ গৈ চাই ল'ব ভাল বুলিয়ে ক'ব লাগিব বেয়া বুলি কৈতো লাভ নাই কাৰণ ভালকৈ আমাৰ যেনেকৈ আমি দুইজনে প্লেনিং কৰিছিলোঁ তেনেকৈ আমাৰ ঘৰৰ পৰা সন্মতি লৈ আমি তুমি জানাই বাকীখিনি কিনো ক'ম আৰু তেনেকৈ সন্মতি লৈ পেলাই আমি বিবাহপাশত আবদ্ধ হ'লোঁ মানুহে ভালেই পাতো সদায় অকলশৰীয়া হোৱাটো অকণমান প্ৰব্লেম এটা হয় দেউতাৰো বহুতখিনি গা বেয়া হৈ থাকে তেতিয়া কাৰণ এতিয়াও বেয়া গা তথাপিতো মানে এটা চিন্তা হয় ছোৱালী এজনী ইমানখিনি জানে মই অলপ ল'ৰা টাইপত থাকোঁ কামবিলাক তেনেকুৱা ল'ৰা টাইপেৰে কামখিনি কৰি থাকোঁ যিহেতু আমাৰ ঘৰত অকণমান ছোৱালী মানে ল'ৰা নাই সেইটো জানাই গতিকে দেউতাৰ এটা চিন্তা আছিলে সেইকাৰণে খুব বেমাৰ চেমাৰো হৈ থাকে আজিকালি অলপ কম হ'ল দেউতাৰ বেমাৰ মোৰ স্বভাৱ এটা আছে দেই মোক মানুহে খুব অহংকাৰী বুলি কয় মুদত থাকোঁ মই পিছত ফ্ৰী হৈ মই মানে গৈ পাই ভাল এনেকৈ বহি থাকোঁ সেই মুদত থাকোঁ বোলে মই চেলবেলাই থাকিব নোৱাৰোঁ দিয়াচোন বহুত মোক কমেণ্টতো পাওঁ মই এইজনী বহুত অহংকাৰ মই কিমান তাৰ পাছত মোক সন্মুখত আহি পেলাই মোৰ লগত চিনাকি হৈ পেলাই কয় কথা এটা কওঁ নেকি বা এনেকৈ কয় মই কোৱা মই বহুত মানে শুনি আছিলোঁ মই নিজেও ভাবিছিলোঁ আপুনি অহংকাৰী বুলি মুখত কয় মই কৈছোঁ এতিয়া কি ভাবিলা নহয় এইটো ভুল ভাবিছিলোঁ মই কৈছোঁ সেই নকৰিবা কিন্তু তুমি বহুত বেছি ভাল দেখোন বুলি কৈছে মই এতিয়া বহুত বেছি ভাল নেকি ক'বাগে যোনে যোনে তোমাক কয় ক'বাগে বুলি কৈছোঁ মই এনেকুৱা মানে বহুত হয়নে মানুহবিলাকৰনো কেৰেক্টাৰ মই বিশেষকৈ একদম বহুত ধোকা খাইছোঁ এইটো ক্ষেত্ৰত মানুহক একেবাৰে চিনি নাপাওঁ মই ছ'চিয়েল মিডিয়াই হওক এনেকৈ সন্মুখতেই হওক বহুত মানুহ মই চিনি কোনোবাই ধুনীয়াকৈ হাই হেল্ল' কৈ দিলে মোৰ কাৰণে বহুত ভাল সেই মানুহগৰাকী ই ভালতো মোক যদি কৈ থাকে এইজনী ভাল নহয় এইজন ভাল নহয় মই নুশুনোৱেই যেতিয়ালৈকে মই প্ৰমাণ নাপাওঁ মোক যেতিয়ালৈকে হাৰ্ম নকৰে